डिम्बिसर बिथांनि गोथै देहाखौ बुखाङोसै लोगोफोरनो रायजोफ्रा बयबो ज' फैलादोंनो बिदिनो सापर्ट खालामलायनांगौ लोगोफोर बर' हारिनि मोनसे अलखद समफोरावहाय बेफोरबायदि जाथायफ्रा जायोब्ला जों रावबो एना एनि जालायनो नाङाना लोगोफोर मानो होनब्ला बियो मोनसे बर'निनो जाथाय जों बर'फ्रा खौसेथि गैयिखायनो गुबुन हारिया नाख्रेबनो मोजां मोनगासिनो दं जों बर'फोरखौ बैबा सोर अफिसार जाखो नायनोसै बिथाङा मा खालामलाङो नायबाय थादो लोगोफोर नायलांदो पुलिसे अलप आइडेन्टिफाइ करक जुदि किनाराम হয় আৰু যদি ডিম্বেশ্বৰ মুছাৰী হয় যদি নিৰ্দোষী ডিম্বেশ্বৰ মুছাৰী হয় তেনেহ'লে এই যে মা তেওঁ ডিম্বেশ্বৰ মুছাৰীৰ যোনটো ৱাইফ জুনু মুছাৰী তাৰ 3জন ল'ৰা আছে এজন ল'ৰাই মেট্ৰিক ফাইনেল এবাৰ দিব তেওঁৰ ঘৰৰ সংস্থাপনৰ কথা আছে এইটো কোনে দায়িত্ব ল'ব এতিয়া এজন মা এজন ৱাইফে কান্দি শনিবাৰ দেওবাৰ আজি সোমবাৰ প্ৰায় বিলি ডুবি গ'ল ৰাতি হ'বলৈ হৈ গ'ল কান্দি ওদালগুৰি ডিষ্ট্ৰিক্ট পুলিচ SP কৈ আছে এইটো কিনাৰাম বড়ো নহয় মোৰ হাজবেণ্ড এতিয়া ডেড বডি ওলাবনো কিয় তেওঁলোকে দেৰি কৰিব লাগে আমাৰ সন্দেহ সেইকাৰণে আমাৰ সন্দেহ ওদালগুৰি পুলিচৰ ওপৰত আমাৰ সন্দেহ অসম চৰকাৰৰ ওপৰত কিয়নো বাৰে নিৰ্দোষী মানুহ দোষী চাজাইখিনিত ফেক এনকাউণ্টাৰ হৈ থাকিব লাগে কিয় ফেক এনকাউণ্টাৰ হৈ থাকিব লাগে সেইকাৰণে আমি বিচাৰিছোঁ তদন্ত হওক কেতিয়াবা কোকৰাঝাৰত কেতিয়াবা নগাঁৱত অসমৰ বহুত জিলাত ফেক এনকাউণ্টাৰৰ নামত কাৰোবাৰ ভৰিত গুলি লাগি আছে কোনোবা মৰি গ'ল কিন্তু উচ্চ তদন্ত বিচাৰিছে সংগঠনসকলে কিন্তু আজিলৈকে তেওঁলোকে দিয়া নাই উচ্চ তদন্ত 2021 চনত কোকৰাঝাৰত ফেক এনকাউণ্টাৰ দুগৰাকী কৰিলে এজনৰ 1 বছৰ ল'ৰা আছে এতিয়া তেওঁলোকৰ ঘৰৰ অৱস্থা বহুত বেয়া আমি বিচাৰিছিলোঁ হাই তদন্ত হওক কিয় ফেক এনকাউণ্টাৰ হৈ থাকিব লাগে পুলিচসকলে কি উইদাউট ৰিকগনাইজ উইদাউট চিনি নোপোৱাকৈ একজন নিৰ্দোষী মানুহ কিয় দোষী বনাব বিচাৰিছে তেওঁলোকে সেইকাৰণে আমি বিচাৰিছোঁ এইটো ডিম্বেশ্বৰ মুছাৰী এতিয়া খান্দি আছে দিন থাকোঁতে বেলি ডুবা আগত ইয়াক আইডেণ্টিফাই কৰক আৰু তেওঁৰ ৱাইফো 3 দিন 4 দিন হৈ গ'ল ইয়াত অপেক্ষা কৰি আছে মোৰ হাজবেণ্ডৰ ডেড বডি মোক দিয়ক বুলি সোনকালে কৰি দিয়ক আৰু যদি ডিম্বেশ্বৰ মুছাৰী হ'ল তেনেহ'লে ডিম্বেশ্বৰ মুছাৰীৰ ৱাইফক জাষ্টিচ দিব লাগে আমি জাষ্টিচ বিচাৰিছোঁ আৰু ইয়াৰ উচ্চ তদন্ত হওক যি পুলিচসকলে নিৰ্দোষী মানুহ দোষী চাজাইখিনিত হত্যা কৰিলে এই পুলিচো কিন্তু পুলিচৰ শাস্তি পাব লাগিব অসম পুলিচক আমি অসম চৰকাৰক কৈছোঁ আৰু আজি তদন্ত হ'ব মই জানো অসম চৰকাৰে তদন্ত নকৰিব কিন্তু এনেকা এদিন দিন আহিব যিমান বছৰলৈকে অসম পুলিচসকলে ফেক এনকাউণ্টাৰ কৰি আছে এদিন তদন্ত আহিব এদিন ঈশ্বৰে আমাক চাব জুনু মুছাৰীৰ লগত ঈশ্বৰ আছে অসমৰ জনগণ বিভিন্ন জাতি জনগোষ্ঠী আছে অকল বড়ো নহয় আদিবাসী ৰাভা আহোম বিভিন্ন জাতি জনগোষ্ঠী জুনু মুছাৰীৰ লগত আছে নগাঁৱৰ এইটো প্ৰতিবাদ হৈছে নগাঁৱৰ এজন ল'ৰায়ে চলিডাৰী চাপত জুনু মুছাৰীৰ লগত থিয় হৈছে সেইকাৰণে আমাৰ তাত বিশ্বাস এদিন এনেকা দিন আহিব যিন অসম পুলিচসকলে নিৰ্দোষী মানুহ দায় চাজাইখিনি হত্যা কৰিলে এই পুলিচসকলে শাস্তি পাব এদিন হ'লেও আইডেন্টিফাই হৈ যাব যদি কনক বড়ো আমাক মানুহ অধিকাৰ ডিম্বেশ্বৰ মুছাৰী জুনু মুছাৰী ডিম্বেশ্বৰ মুছাৰীৰ ৱাইফ জুনু মুছাৰীক ন্যায় দিব লাগিব তাৰ 3জন ল'ৰা আছে আৰু এজনে মেট্ৰিক ফাইনেল দিব ইয়াৰ জাষ্টিচ দিব লাগিব